হেল্ল' সকলোৱে নমস্কাৰ গ্ৰহণ কৰিব। অৱশেষত মানে কেইবাটাও মাহৰ অন্তত প্ৰথমবাৰৰ কাৰণে যিটো আমাৰ CPI ইণ্ডেক্স মানে কনজিউমাৰ প্ৰাইচ ইণ্ডেক্স তাৰ ৰিপৰ্টটো সময়মতে প্ৰকাশ কৰা হ'ল। অৰ্থাৎ প্ৰতিটো মাহৰ CPI ইণ্ডেক্সটো পৰৱৰ্তী মাহৰ লাষ্ট দিনটোত প্ৰকাশ কৰা হয়। যদিহে মে' মাহৰ ৰিপৰ্টটো প্ৰকাশ পাবলগীয়া হয়, সেই ৰিপৰ্টটো জুন মাহৰ 30 তাৰিখে প্ৰকাশ হ'ব লাগে নিয়মমতে। নাইবা যদিহে এপ্ৰিলৰ ৰিপৰ্ট প্ৰকাশ পাবলগীয়া হয়, তেনেহ'লে সেই এপ্ৰিলৰ ৰিপৰ্টটো মে' মাহৰ 31 তাৰিখ অৰ্থাৎ অন্তিম দিনটোত প্ৰকাশ পাব লাগে। কিন্তু যোৱা কেইবাটাও মাহ ধৰি এইটো ট্ৰেণ্ড ফ'ল' কৰা হোৱা নাছিল আৰু মানে যিকোনো মাহ এটাৰ ৰিপৰ্টটো তাৰ পৰৱৰ্তী মাহৰো 10-15 দিন যোৱাৰ পিছতহে প্ৰকাশ পাই আছিল। কিন্তু এইবাৰ ব্যতিক্ৰম হ'ল আৰু একেবাৰে সময়মতে এই CPI ইণ্ডেক্সটো প্ৰকাশ পালে। আৰু এই ৰিপৰ্টটোত এটা সুখবৰ আহিছে যে যিহেতু আমাৰ যোৱা জানুৱাৰী 2025 চনত যিটো DA বৃদ্ধি হৈছিল, সেই DAৰ পৰিমাণ আছিল মাত্ৰ 2%। আৰু ইয়াৰ পিছতে কৰ্মচাৰীসকলৰ মনত এটা চিন্তাৰ উদয় হৈছিল যে পৰৱৰ্তী সময়তো 2% DA পোৱা যাব নেকি। কিন্তু এতিয়া এই মে' মাহৰ যিটো ৰিপৰ্ট মানে বাহিৰ হৈ আহিছে, যোৱাকালি প্ৰকাশ পাইছে, সেই ৰিপৰ্ট অনুসৰি এতিয়া এইটো বস্তু একেবাৰে স্পষ্ট হৈ পৰিছে যে অহা মাহত অৰ্থাৎ জুন মাহৰ যিটো CPI ইণ্ডেক্স ৰিপৰ্ট মানে প্ৰকাশ পাব জুলাই মাহৰ 31 তাৰিখে, সেই ৰিপৰ্টটো যিয়েই নহওক কিয় কৰ্মচাৰীসকলে 3% DA পোৱাটো প্ৰায় সুনিশ্চিত হৈ পৰিছে, প্ৰায় 99.99% কনফাৰ্ম। কাৰণ আমি যিটো আমাৰ বৰ্তমান যিটো মানে ৰিপৰ্ট প্ৰকাশ পাইছে, সেই অনুসৰি এই ৰিপৰ্টটোত আপোনাৰ সূচকাংক হৈছে 144 আৰু এই 144 সূচকাংকটো যদি আমি DA কেলকুলেটৰত ফিট কৰি দিওঁ, তেনেহ'লে যিটো ৰিপৰ্ট আহে, সেই ৰিপৰ্টটো আহে আমাৰ 57.85, মানে আৰু 0.15 মানে বৃদ্ধি হ'লে 58 টাচ হ'ব আৰু 58 টাচ হ'লে আমাৰ DAটো 3% বৃদ্ধি পাব। আৰু পূৰ্বৰ ৰেকৰ্ড অনুসৰি প্ৰতিটো মাহতে মিনিমাম মানে 30-35 এনেকুৱা মানে 0.30-0.35 এনেকৈ বৃদ্ধি হৈ আছে। যদি কিবা কাৰণত বহুত বেছি কমো হৈ যায়, তথাপিও কিন্তু 0.15তকৈ কম নিশ্চয় নহয়। আৰু 0.15তকৈ বেছি হ'লে, সাধাৰণ বেছি হ'লে বা 0.15 হ'লেও কিন্তু কৰ্মচাৰীসকলে 3% DAটো মানে বেছিকৈ লাভ কৰিব বুলি একেবাৰে নিশ্চিতভাৱে আমি এতিয়া ক'ব পাৰোঁ। গতিকে নিঃসন্দেহে এইটো এটা অলপমান ভাল খবৰ যে কৰ্মচাৰীসকলে কমচে কম 8 পে কমিশ্যনৰ আগতে DAৰ পৰিমাণটো অলপমান বৃদ্ধি হ'লে পৰৱৰ্তী মানে সময়ত ফিটমেণ্ট ফেক্টৰৰ লগতে দৰমহাটো বৃদ্ধি হোৱাত কিছু পৰিমাণে মানে সুবিধা এটা লাভ কৰিব বা অলপমান বেছিকৈ বৃদ্ধি হ'ব। গতিকে আজিলৈ ইনফৰমেশ্যনটো ইমানেই। পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম। ধন্যবাদ।